আছামিজ ষ্টাডি চেনেলটোলৈ সকলোকে ধন্যবাদ জনাই মই আজি আৰম্ভ কৰিছোঁ আন এটা ভিডিঅ'। আজি ভিডিঅ'টো মই কেইটামান 14টা মই সানমিহলি প্ৰশ্নৰ ওপৰত প্ৰস্তুত কৰিছোঁ। সম্ভাৱ্য প্ৰশ্ন উত্তৰ নেট আৰু স্লেটত আহিবলগীয়া। ইয়াৰে প্ৰথমটো প্ৰশ্ন হৈছে, প্ৰথমটো তথ্য, জোনাকী যুগৰ কবিসকলে পালগ্ৰাফৰ গোল্ডেন ট্ৰেজাৰী পঢ়িছিল। অৰ্থাৎ জোনাকী যুগৰ যিসকল অসমীয়া কবি আছিল তেওঁলোকে পাশ্চাত্যৰ পালগ্ৰাফ নামৰ কবিজনৰ গোল্ডেন ট্ৰেজাৰী পঢ়িছিল। 2 নম্বৰ, এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ বুলি সৌন্দৰ্যৰ জয়গান কেটছে গাইছিল। 3 নম্বৰ, 1891 চনত ভানুমতী বিজুলী আলোচনীত প্ৰকাশ হৈছিল আৰু গ্ৰন্থ আকাৰত প্ৰকাশ হৈছিল 1908 চনত। 4 নম্বৰ, প্ৰমিলা হৈছে কৰুণাভিৰাম বৰুৱাৰ এখন অৰ্ধ প্ৰকাশিত উপন্যাস, প্ৰকাশ হৈছিল আছাম বন্ধুৰ পাতত। অৰ্থাৎ আছাম বন্ধুৰ পাতত প্ৰমিলা প্ৰকাশ হৈছিল যদিও আধা প্ৰকাশ হ'ল আৰু বহুখিনি প্ৰকাশ হ'বলৈ থাকি গৈছিলে। আৰু এই উপন্যাস শব্দটো এইখন উপন্যাসৰ প্ৰসংগতে আছাম বন্ধুত প্ৰথমবাৰৰ বাবে প্ৰয়োগ হৈছিল। আছাম বন্ধুত উপন্যাস শব্দটো প্ৰমিলা নামৰ উপন্যাসখনৰ প্ৰসংগত প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হৈছিল। 5 নম্বৰ, বেজবৰুৱাৰ পদুম কুঁৱৰী উপন্যাসখন পদ্মা কুমাৰী নামেৰে জোনাকী কাকতৰ 3য় বছৰ প্ৰথম সংখ্যাৰ পৰা প্ৰকাশ হৈছিল। 6 নম্বৰ, গ্ৰথ অফ দ্য অসমীয়া লেংগুৱেজৰ লিখক ডিম্বেশ্বৰ নেওগ। 7 নম্বৰ, 19শ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত ধৰ্মপুস্তক প্ৰকাশ কৰিছিল। 8 নম্বৰ, সৈয়দ আব্দুল মালিকৰ ৰথৰ চকৰি ঘূৰে উপন্যাসখনত ৰাজনৈতিক মতবাদৰ প্ৰকাশ ঘটা দেখা পোৱা যায়। 9 নম্বৰ, চালি নৃত্য এবিধ সত্ৰীয়া নৃত্য। মহাপুৰুষ মাধৱদেৱে মন্দিৰৰ দেৱ নৰ্তকীসকলৰ আৰ্হিৰে নামঘৰত এই নৃত্যৰ প্ৰৱৰ্তন কৰিছিল। নৃত্যবিধত নাচৰ প্ৰথমতে বজোৱা খোল তালৰ বাজনাক ৰামদানি বোলা হয়। 10 নম্বৰ, মণি মালাৰ কবি বুলি সিংহদত্ত দেৱ অধিকাৰীক জনা যায়। 11 নম্বৰ, 1961 চনৰ ছেপ্টেম্বৰ মাহত প্ৰথম প্ৰকাশিত হোৱা বিজ্ঞান জ্যোতি আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল মেন্ধৰ বৰঠাকুৰ। 1961 চনত ছেপ্টেম্বৰ মাহত প্ৰকাশ হৈছিল বিজ্ঞান জ্যোতি আৰু সেই বিজ্ঞান জ্যোতি আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল মেন্ধৰ বৰঠাকুৰ। 12 নম্বৰ, লক্ষ্মীনন্দন বৰাই মথুৰা দাস বুঢ়াতাৰ জীৱনৰ আধাৰত ৰচনা কৰা উপন্যাসখনৰ নাম হ'ল গতি মতি ভূপতি। মথুৰা দাস বুঢ়াতাৰ জীৱনৰ আধাৰত ৰচনা কৰা উপন্যাসখন হৈছে গতি মতি ভূপতি আৰু ৰচনা কৰিছিল লক্ষ্মীনন্দন বৰাই। 13 নম্বৰ, শ্বেক্সপিয়েৰৰ অথেলো নাটকখনক শৈলধৰ ৰাজখোৱাই অসমীয়া নাট্যৰূপ ৰঞ্জিত সিংহ নামেৰে দিছিল। 14 নম্বৰ, প্ৰথমখন অসমীয়া 10-দিনীয়া বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল অৰুণ দত্ত। গতিকে আজি এইটো ভিডিঅ'ত মই 14টা প্ৰশ্ন উত্তৰ দিলোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত মই আকৌ দিব চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।